Hello guys, Manjil Baruah 2.0 এই নতুন চেনেলটোলে আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া উৰিষ্যাত যে যেটো এক্সিডেন্ট হল একদম ভয়াবহ যেটো মানে দেশ কপি যোৱা দেশ মানে কি পৃথিৱী কপি যোৱা এটা এক্সিডেন্ট হল সেই এক্সিডেন্টৰ বিষয়ে মই মানে পাতিবলৈ অহা নাই ধৰক সেইটো এক্সিডেন্ট কেনেকৈ হল কি হল সেইটো বিষয়ে ক'বলৈ অহা নাই সেই এক্সিডেন্টটো হোৱাৰ কাৰণে এটা কথা মানে জানিলো যাৰ বাবে আপোনালোকৰ লগত বুলো শেয়াৰ কৰাটো ভাল কাৰণ মানে ইণ্ডিয়ান ৰেলৱেত প্ৰায় এতিয়া আপোনালোকে চাব পাৰে ইণ্ডিয়ান ৰেলৰ 19 বৰ্ষত ৭৭,২৫০ লাখ মানুহে মানে ট্ৰেভেল কৰিছে দেই আৰু হেতু 2019-20 চনত হৈ গৈছে ৭৪,৭৪০ লাখ হাজাৰ নহয় মানে 40 লাখ মানুহে ট্ৰেভেল কৰে ইণ্ডিয়ান ৰেলৱেত 20-22ত এইবিলাকত কমি গল কাৰণ এই আহি গল আপোনাৰ কৰোনা আহি গল যে হেতু কাৰণে আপোনাৰ কমি গল কিন্তু প্ৰায় মানুহে এই কথাটো নাজানো যে এটা সিক্ৰেট ইনফ্লুয়েন্স আছে ইণ্ডিয়ান ৰেলৱেত যদি আপুনি ট্ৰেভেল কৰে সেই ইনফ্লুয়েন্সটো বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰোঁ এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ বহুত ইনফৰ্মেটিভ ভিডিও আহি থাকিব এই চেনেলটোত এতিয়া হক আমি ভিডিওটো আৰম্ভ কৰোঁ টিকেটটো যদি আপুনি ফুল কনফাৰ্ম আৰু আৰসি টিকেট হয় তেতিয়া আপোনাৰ এটা সিক্ৰেট ইনস্যুৰেন্স থাকে মানে এটো থাকেই মানে লগতে ৰাহে কিন্তু প্যাসেঞ্জাৰ খিনিৰ কাৰণে নাহে আৰু ৱেটিং যিখিনি টিকেট আছে সেইখিনি কাৰণে কিন্তু নাহে এতিয়া কওঁ যে হেতু আপোনাৰ আইআৰচিটিসি যেটো এপ হয় সেই এপটোত কোনতে যে 39 পইচা নে কিমান পইচা নে 90 পইচা কিবা এটা পইচা দেখুৱাই যে আপুনি লাগে না নালাগে এই ইনস্যুৰেন্সটো লাগে না নালাগে এনেকে শো কৰে যে হেতু কথা কিন্তু কোৱা নাই এটো টোটালি আপোনাৰ টিকেটটো কৰাৰ লগতে এটো মানে ক'বলৈ গলে লগতে থাকে এটো এক্সট্ৰাকে আপুনি টিক মাৰ্ক কৰিবলগীয়া নাথাকে মানে এতিয়া হেতু কথা কিন্তু আমি প্ৰায় মানুহে নাজানে কেনেকুৱা ধৰণত আপুনি পাব পাৰে এতিয়া ধৰক উৰিষ্যাৰ যেটো এক্সিডেন্ট হল তেনেকুৱা এক্সিডেন্টতো পাব পাৰে বা আকৌ পাব পাৰে ন পাব আৰু সেকেন্ড হল আপুনি ধৰক ট্ৰেইনখন গৈ আছে সিৰ পৰা পৰি গল তেতিয়াও পাব বা ধৰক আপোনাৰ এক্সট্ৰিমিষ্টৰ দ্বাৰা যদি এটেক হল মানে আতংকবাদীৰ দ্বাৰা যদি এটেক হৈছে ট্ৰেইনখনত তেতিয়াও আপুনি পাব মুঠতে যিকোনো ধৰণৰ ট্ৰেইন এক্সিডেন্ট যদি হয় তেতিয়া হলে আপুনি এই ইনস্যুৰেন্সটো মানে কভাৰ কৰে এতিয়া সেই ইনস্যুৰেন্সটো কভাৰ কৰাত মানে কোট কিমান টকা পায় হেতু আমি জানি লওঁ এটা ধৰিলো মানুহজনৰ মৃত্যু হৈছে তেতিয়া 8 লাখ টকা পাব যদি মানুহজনৰ মানে জীৱন ভৰৰ কাৰণে ঘুনিয়া হৈ গল মানে মানুহজন একো উঠিব মেলিব নোৱাৰে টোটালি ঘুনিয়া হৈ গল তেতিয়া মানুহজনে পাব তেতিয়াও 8 লাখ টকাই পাব আৰু মানুহজন ধৰক অলপ ইনজুৰি হৈছে তেতিয়া মানে প্ৰায় 7 লাখ মান টকা লৈকে আপুনি পাব আৰু যিখিনি মানুহ ধৰক হস্পিটেল নিবলগীয়া হৈছে সেইখিনি অনা নিয়া যিখিনি খৰচা তেতিয়া 10-20 হাজাৰ টকা লৈকে আপোনাৰ মানে ইনস্যুৰেন্সে দিয়ে এতিয়া সেই ইনস্যুৰেন্সত কেনেকৈ পাব তাৰ বাবে আপোনাৰ নমিনি মানে ঘৰৰ যিখিনি লিগেল হেয়াৰ থাকে মানে নমিনি মানে কি হল আপোনাৰ ওয়াইফ হ'ব পাৰে আপোনাৰ মা দেউতা হ'ব পাৰে তে নমিনিয়ে কি কৰিব লাগিব এপ্লিকেশনখন জমা দিব লাগিব কোড দিব লাগিব হেতু মই কৈ দিছো আপোনাৰ ৰেলৱে ক্লেম ট্ৰিবিউনেল এই তাত গৈ পেলাই আপোনালোকে দিব লাগিব তাত জমা দিয়াৰ এক মাহৰ ভিতৰতে কিন্তু আপোনাৰ পইচাটো একাউন্টত সোমাব লাগে কিন্তু সোমাব লাগে এটা সোমাই নাজানো কিন্তু সোমাব লাগে এটো ৰুলছ মতে হেতু ফৰ্মখন মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম এটো পিডিএফত থাকিব আপোনালোকে নিজে ডাউনলোড কৰি থৈ দিব কেতিয়াবা দৰকাৰ হ'ব পাৰে এটা আইসিআইসি তাৰপিছত শ্ৰীৰাম এনেকে তিনটামান আছে মই পাহৰিছো তাৰপিছত এই কোম্পানী কিটা আপোনাক এই পইচা দিব বহুত মানুহ আমি গম নাপাওঁ হেতু কাৰণে মই ভাবিলো এই ভিডিওটো বনোৱা ভাল কাৰণ আমি ভাবো যে ইনস্যুৰেন্সটো টিক কৰিলেহে ইনস্যুৰেন্স পাম হেতু নহয় যে আপুনি সেই ইনস্যুৰেন্সটো আপুনি টিক কৰিলো নকৰিলো হেতু আপোনাৰ হল হেতু বেলেগ এটা ইনস্যুৰেন্স হেতু আইআৰচিটিসি ফালৰ পৰা এক্সট্ৰা এটা ইনস্যুৰেন্স হেতু বেলেগ হয় আৰু এটো হল আপোনাৰ ৰেলৱে মানে ইণ্ডিয়ান ৰেলৱে আপোনাক ডাইৰেক্ট ফুল কনফার্ম টিকেটত মানে যেটো ভ্যালিড টিকেট বুলি কয় ভ্যালিড টিকেটত আপোনাক দিব আৰু এটো বিষয়ে আপোনালোকে যদি বেছি ভালকৈ জানিব বিচাৰে তেতিয়া হলে ৰেলৱে এক্ট 1989 ৰ যেটো সেকশন মানে ধাৰা 124 সেই ধাৰাটো আপোনালোকে ভালকে চাই লব তাত ডিটেইলছত আপোনালোকে গম পাব এতিয়া মই আপোনালোকক থুলমুলকৈ অকমান জনালো নতুন চেনেলৰ এই ভিডিওটো আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে লাইক কৰক শেয়াৰ কৰক আৰু মঞ্জিল বুঢ়া 2.0 এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও চাই থাকিবৰ বাবে